এটা মারবা লাগছে দুআষাৰ বক্তব্যৰে আমাক আহ্লাদিত কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ জলখানা ভট্টাখানা স্কুলৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৬২ সংখ্যক জলখানা ভট্টাখানা স্কুলৰ বাৰ্ষিক অধিৱেশন আৰু তাৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ নিচিনাকৈ এইবেলিও আমাৰ এখন প্ৰাচীন পত্ৰিকা উন্মোচন কৰা হয় এই অধিৱেশনখনতে, যাৰ নাম প্ৰগতি। আৰু সেয়ে এই প্ৰগতি আজি উন্মোচন কৰিম মই। আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো ভাল ভাল লিখনি ইয়াত লিখিছে। ইয়াত মই দেখা পাইছোঁ অতি কম সময়ৰ ভিতৰত আমাৰ তত্ত্বাৱধায়িকা বাইদেউ শ্ৰী দৰ্শনা কলিতা আৰু তেখেতৰ লগত কেইজনীমান ছাত্ৰীয়ে আজি কেইদিনমানৰ পৰা অতি কম সময়তে ইমান ধুনীয়াকৈ লিখনিবিলাক লিখিছে। মই অৱশ্যে তাত ঘূৰি চাইছোঁ আৰু তেওঁলোকৰ লিখনিবিলাক ইমান ধুনীয়া, হাতৰ আখৰবিলাক ইমান ধুনীয়া, মই সঁচাকৈ আপ্লুত হৈছোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰীকে এই চবতে মই আহ্বান জনাইছোঁ, এই প্ৰগতিৰ লিখনিবিলাক তেওঁলোকে সকলোৱে আহি পঢ়িব আৰু ভৱিষ্যতে সকলোখিনি জ্ঞান আহৰণ কৰিব। এইখিনি কৈয়ে মই মোৰ ভাষণ ইয়াতে সামৰিছোঁ।